প্ৰত্যেক দেশত যাব লাগে, দুখ সুখ সমভাগী হ'ব লাগে। তেখেতে কিছুমান এজেণ্ডা লৈ আহিছে, সেইটোৰ বাবে আমাৰ ক'ব লগা নাই। যদি অসমবাসীৰ লাভ হয়, বাস্তৱিকতে অসমবাসীৰ লাভৰ কাৰণে যে তেওঁ আহিছে মই নাভাবোঁ। আগন্তুক ইলেকশ্যনৰ সমস্যা, সুবিধা অসুবিধা, তেওঁ যদি ভোটৰ লাভৱান হ'ব পাৰে সেই ভাবি আহিছে। এইখিনিয়ে ক'ব বিচাৰিছোঁ। যেনে এটা প্ৰগ্ৰেম ৰাখিছে আমাৰ অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ তেওঁৰ তাতে স্মৃতি কৰি ভাল কথা, আৰু কৰিবও লাগিব। আমাৰ অসমৰ শ্বহীদ, আমাৰ ল'ৰাক মাৰিছে, জনতা দলৰ চৰকাৰে মাৰিছে। যেতিয়া 1979 চৰকাৰ আছিলে, তেতিয়া জনতা দল চৰকাৰৰ দিনত গোলাপ বৰবৰা আৰু যোগেন্দ্ৰ নাথ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলিছিল। আৰু তেতিয়াই 10 ডিচেম্বৰ 1979 খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াক আমাৰ অন্তৰৰ মাজত আজিও লুকাই আছে, শ্ৰদ্ধাৰে লুকাই আছে। খৰ্গেশ্বৰ তালুকদাৰ বধ কৰিছিলে, মাৰিছিলে। আৰু এই যিটো প্ৰক্ৰিয়া তেতিয়া আছিলে জনতা দল অৰ্গেনাইজ বাই দি RSS লবি, আৰু তেওঁলোকৰ সৌজন্যতে অসম চৰকাৰক দাবী দিয়া হৈছিলে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত তেতিয়াৰ গুৱাহাটী ছাত্ৰ সন্থাৰ পৰা। আপোনালোকে জানে যে অসমৰ যিটো ছাত্ৰ সন্থা আজি হৈছে, তাতে অনুসূচিত জাতি আৰু জনজাতিৰ ভাগিদাৰী নহয়। এই কাৰণে যে তেওঁলোকে SC/ST ৰিজাৰ্ভেশ্যনটো বিৰোধিতা কৰিছিল। আৰু আপোনালোকে জানি দুখী হ'ব যে আজি RSS বা বিজেপি চৰকাৰ জন্মলগ্নৰ পৰাই মনিবাদী হৈ শিলকাষ্টক প্ৰতাৰণা কৰাৰ যিমান প্ৰক্ৰিয়া আছে, দলিতক প্ৰতাৰণা কৰাৰ যিমান প্ৰক্ৰিয়া আছে কৰি আহিছে, যাৰ ফলত আজিও আমি প্ৰতাৰিত হৈ আছো। এতিয়া তেখেতে আহি আমাৰ ইয়াতে কি কৰিছে, কি কৰিব নকৰিব বেলেগ কথা, কিন্তু আদানীক যে লাভৱান কৰিব আহিছে এইটো আপোনালোকে নিশ্চয় বুজিছে বা ৰাইজেও বুজিছে। গুৱাহাটীত ভৰি দি উন্মোচন কৰাৰ লগে লগে তাৰ আগতে যে এয়াৰপৰ্টৰ মানুহে উঠিলে নামিলে ভাড়া বাঢ়িছে, তাত সোমালে যে বস্তুবিলাকৰ দাম বাঢ়িছে, আৰু আদানীক যে ফিজবিলাক এনহেঞ্চ কৰি লাভৱান কৰাৰ কাৰণে যি প্ৰক্ৰিয়াত আজি মুড়ি ডাঙৰি আহিছে, এইটোক আমি গৰিহণা দিছোঁ। আমি তেখেতক ৱেলকাম কৰিম যেতিয়া তেখেতে 2014 2 কোটি চাকৰি দিয়াৰ কমিটমেণ্ট কৰিছিলে, 15 লাখ পইচা দিয়াৰ ঘৰে ঘৰে কমিটমেণ্ট কৰিছিলে। সেইটো নহয় কি আছে, যিমান গুজৰাটী লোক আছে পইচা লৈ লৈ বিদেশত ভাগিছে। আমাৰ 15 লাখটো দূৰৰ কথা, আৰু কোটি কোটি টকা আজি আমাৰ তেওঁৰ দিনতে বাহিৰত গৈছে, আৰু বদমাছবিলাকে লৈ যাব পাৰিছে তেওঁৰ চকুতে। গতিকে আমি তেখেতক ইয়াৰ মাজেৰে গৰিহণা দিছোঁ যে অসমৰ যে কিবা কৰিব আমি নাভাবোঁ। কাৰণে এতিয়া মই এইখিনিয়ে ক'ম যে আমাৰ শ্বহীদ হিচাপে খৰ্গেশ্বৰ তালুকদাৰক তেখেতে শ্ৰদ্ধা কৰক, আমিও কৰোঁ, আৰু আগৰ ফালে কৰি থাকিম। আৰু যদি পাৰে ভাৰতত, অসমত তেখেতে যেনেকৈ সংবিধান মূৰত লৈ সংবিধান ৰক্ষা কৰাৰ কাৰণে গান গাই আছে, এই ভাৰতৰ যিমান অনুষ্ঠান তেওঁ আজি ধ্বংস কৰি আছে, সেইফালে অলপ মন দিয়ক। আৰু সংবিধানখন বচোৱাৰ কাৰণে, গোটেই সমাজখনক একত্ৰিত কৰি বচোৱাৰ কাৰণে তেওঁ মন দিলে আমি ভাল পাম। আৰু এটা কথা আছে, ভাৰতৰ সংবিধান হৈছে ডেমক্ৰেটিক এখন সংবিধান, আৰু এই সংবিধানে সেকুলাৰিজিম আছে, যিখন সংবিধান মূৰত লৈ তেওঁ পাৰ্লিয়ামেণ্টত প্ৰৱেশ কৰিছে। এই জাত পাত, এই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবিলাক অসমৰ আজি মুখ্যমন্ত্ৰী কৰি আছে, তেওঁ এইবিলাকত তেওঁ অলপ হাত দিলে আমি ভাল পাম।